হাই গাইজ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এতিয়া যাম বাইদেউহঁতৰ ঘৰত ভাগিনক বিহুৱান দিবৰ কাৰণে। এতিয়া যাব ওলাইছোঁ, যাই থাকোঁ। লাইন গাড়ীত যাম, মোৰ লগত ভণ্টি যাব। তাৰপিছত এতিয়া গৈ থাকোঁ, গৈ উঠি দেখুৱাই আছোঁ। নাচা কিহত বজিলে? আহি উঠিলোঁ আমি ডিমাকুচি লাইনৰ গাড়ী উঠি মানে মোৰ উল্টা চিটত বহি অৱস্থা নাইকিয়া হৈ গৈছে। তাৰপিছত খিৰিকীৰে চাই আহি আছোঁ, নহ'লে মোৰ মানে বমি হয়নে, মূৰ ঘূৰাই নে কি হয় মানে অৱস্থাটো মানে বহুত বেয়া হৈ যায়। তাৰপিছত এনেই আৰু মোবাইলৰ কেমেৰাটো টিপি কিনে দি কিনে ভিডিঅ' কৰি মানুহটো উঠা নাই, এনেই আৰু বাহিৰৰ নাজাৰা দেখে। গাড়ীৰ পৰা নামি আমি আহি আছোঁ, এজনৰ মাজে সেইফালে গৈছে। কি চাস? মই মাছখনেদি সামুচি আহি আছোঁ। অৱস্থা বেয়া গৰমত। তোমাক বিহুৱান দিলো, এইগিলা বিহুৱান দিলোৱে তোমাক। হাঁহি মোক চিনি পাইছা? উই কুক কুক হা হা দে কুকুক দি কুকুক কুকুক হা হা দে কুকুক দি হা আকৌ কুকুক। যদিও বহুত দিনৰ মূৰত তাই মোক দেখিছে, তথাপিও মানে চিনি পাইছে। একদম পুৰা হাঁহি আৰু ফূৰ্তি মনত পুৰা একদম আমাক দেখি। মানে যি হ'লেও নিজৰটো চিনি পায় ন বহুত দিনৰ মূৰত দেখিলে। তাই মানে যোৱাৰ পিছতে টোপনিৰ পৰা উঠি একদম মোৰ লগত আকৌ ফুৰিব ধৰিলে। কিয় খাবি? হ'ল নেকি তহঁতৰ? খালো কিমান হেৰি খালো। কিয় খাবি? এয়া ভাগিনৰ কাৰণে অনা বিহুৱান। গামোচাখন চিম্পুল দেই, বব নাজানো যে এইবিলাক। গেঞ্জি টিকলা চাই গেঞ্জি এইখিনিয়ে আৰু। গুড মৰ্ণিং। এইকেইটা উঠি খেলি আছে ৰাতিপুৱাই পুৱাই। আবা মৰ্ণিং মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং আবা গুড মৰ্ণিং গুড মৰ্ণিং। ব্ৰাছ কৰোঁ, চাহ খাওঁ। না আমি বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ। তাতে আহোঁতে আমাৰ ভিডিঅ' কৰিব নহ'ল, মানে বেয়া লাগিল ভাগিন এৰি থৈ যোৱাৰ কাৰণে। সেইকাৰণে বাটতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া গাড়ীৰ ওচৰলৈকে আহি আছোঁ আমি।
গাড়ী পাবা না নাপাওঁ ইয়াতে কেইটা বাজিল 4টা বাজিল যাওঁতে টংলালৈকে গাড়ী পালাম তাৰপৰা গাড়ী পোৱা নাযায় মানুহটো ভাবছি কি বস্তু আহি আছে বাছত বহি বহি হাৱা লৈ আহি আছোঁ আৰু মই যে এইটো বাৰে বাৰে দেখাই আছোঁ এইটো কপালত মানে মোৰ ফুৰ ওলাইছে নে কি ওলাইছে নাজানো বহুত বিষ মানে ফুটাব পৰা নাই তেনেকৈ আছে আৰু এই পূৰা টোপনিৰ একদম ঘোৰ টোপনি আহি আছে বাছত বাকী আৰু ভাগিনাক এৰি আহি বহুত বেয়া লাগিছে মনটোত মানে এৰিটো আহিব লাগিব মানে সিহঁতে আহিব এসপ্তাহ নহয় 4-5 দিন মানৰ পিছতে আহিব আহিলেও আৰু এৰি থৈ আহিব সময়ত বেয়া লাগে বহুত আমি আহি আছোঁ বাগানৰ মাজে মাজে মানে বাগানৰ কাষৰ ৰাস্তাৰে বাগানৰ পৰিৱেশটো বহুত ভাল লাগে আৰু এনেকুৱা মানে ঠাণ্ডা লাগি থাকে তাত বহি থাকিলে বহুত মানে কিবা এটা বহুত ভাল লাগে আৰু পৰিৱেশটো মোৰ ঘৰ আহি পালোঁ পাই আজৰি হ'লোঁ মানে শুই আজৰি হ'লোঁ ভিডিঅ' কৰা নহ'ল এতিয়ালৈকে মই ভাবিছোঁ মৰ্ণিং ভিডিঅ'টো কৰি থওঁ যিহেতু যোৱাৰ পৰা ভিডিঅ' কৰিছোঁ অলপ চলপ বেলেগ বেছি নহয় মানে মোবাইলটো মোৰ মানুহক উলিয়াব মানে বহুত দিগদাৰি লাগে একদম শাস্তি লাগে কথা চথা ক'ব এনেই অলপ মানে কিবা এটা ক্লিপ কৰিছোঁ সৰু সুৰাকৈ তাৰপিছত তাৰপৰা অহাৰ ভিডিঅ' কৰিলোঁ তেতিয়া আৰু মানে আহি থাকোঁতে আৰু ভিডিঅ' কৰা নহ'লে একদম গৰমত মূৰ চুৰ বিষা অৱস্থা বেয়া হৈ গৈছে এনেকুৱা গৰম আৰু বাছত হেঁচা ঠেলি মোবাইল ওলাই থাকিব ভাল নালাগে যিহেতু লাইন গাড়ী থৈছোঁ তাৰপিছত তেনেকৈ একো ভিডিঅ' কৰা নহ'ল মই আৰু ঘৰত আহিও ভিডিঅ' কৰিব নহ'ল ঘৰ আহি পাই আহিয়ে মানে একদম গৰমত গেলি আহিছোঁ আহি গা পা ধুই একদম শুই গৈছোঁ যে টোপনি মাৰি তাত মানে একদম দেহাটো এনেকুৱা ভাল লাগিছে এতিয়া উঠি মই ভাবিছোঁ এনেই অলপ ওলাই যোৱাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মানে সামৰণিটো মাৰি থওঁ তাৰপিছত তেনেকৈ আৰু ভাগিনক এৰি থৈ বেয়াও লাগিছে মানে আহিয়ে মই আকৌ তাইৰ ভিডিঅ' চাইহে শুই গৈছোঁ তাৰপিছত বেয়া লাগে দিয়াচোন তাইও কান্দিছে আৰু তেনেকৈ বাকী আৰু ভিডিঅ'টো যদি চাই ভাল লাইক কৰিবলৈ একদম নাপাহৰিব সেয়াই আৰু কি দেখুৱাব পাৰিছোঁ নাজানো আৰু ভিডিঅ'টো চাব দেন বাই বাই